নাচ ভাল হৈছে ধন্যবাদ স্যার মই নাচৰ ওপৰতে এটি কথা সুধি আপোনাৰ যি নাচ প্ৰদৰ্শন কৰিব এই নাচ প্ৰদৰ্শন কৰোঁতে মই কেইবাটাও নাচৰ পাঠ দেখিলোঁ নাচৰ পাঠ 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 হে এতিয়া মই তিনিটা পাকৰ নাম ক'ব লাগে তাকৰি পাক চেৰেকি পাক চালনী পাক পখিলা পাক হৈছে ধন্যবাদ স্যার ঠিক আছে আৰু এটা কথা সুধো বাৰু এই হাঁচতিখন লৈছে নহয় আনিছে হাঁচতিখনক লৈ একদম সৰুকৈ এফালে নাম লওকচোন হ'ল
বিহু এজন অকণমান আহক কণ্ঠ ভাল ভাল লাগিছে আপুনি যোজনা গাইছিলে হয়নে আচ্ছা যোজনাৰ দুটা ভাগ আছে এতিয়া কথাটো হ'ল কি খুব চুটিকে এখন যোজনা গাওকচোন খৰাকে যোজনা ভাগ গাবলৈ কৈছোঁ খৰাকে ফটককৈ গাব লাগে আৰু যোজনা ভাগ আপুনি জানে মোক পাহৰিছে হয় নেকি ছাৰ মই গাই দিওঁ নালাগে মই খুটিতে পৰিলে হয় নহয় তললৈ মুখদি ভাবিব নালাগে দক্ষিণামলি যিহেতু তোমাৰ ভাগত বেয়া দেখিছোঁ হৈছে তুমি এখন বিহুৱা প্ৰতিযোগী হিচাপে আহিছা মই আকৌ ডাঙৰ প্ৰশ্ন নোসোধোঁ তোমালোকৰ হাতত থকা গামোচাখন মই সৰু দেখিছোঁ ডিঙিত থকা পিছে গামোচাখন মেলি দিয়াচোন চাওঁ চিলাতে দেখছি মানে চিলাতে দিয়ে চিলাটিং মেলি দিয়ে আচ্ছা হৈছে বাৰু মই কিয় চালোঁ ক'ব পৰা আজিকালি বিহুৱাবিলাকে গামোচাখন চিলাই পেলাই মাৰি হৈছে যাতে খুলি গ'লে মানে খেলি মেলি নহয় তোমাক এইটো এটা মই পৰীক্ষা চালোঁ বাৰু আৰু নাচনি ভালেই পাইছোঁ কিন্তু তোমালোকৰ দলটোৱে যেতিয়া নাচনীজনীয়ে নাম গাব নহয় তোমালোকৰ ভোটকেইটা চাউণ্ডটো কমাই দিব লাগিব নহ'লে 5টা ভোট বাজিছে তেওঁ মাতটো হেৰাই গৈছে আকৌ পেপা বাদকজনে পেপাটো বজাবলৈ নাচনী বুলি আহিলেও ক'ব মাইক্ৰফোনটো দি দিলে মাতটো সম্পূৰ্ণ লাগিব হয়নে কথাটো বাৰু এই দুটা কথা তোমালোকে মন কৰিবা কাৰণ তোমালোকে বহুত মঞ্চ আৰু বহাবলৈ তোমালোকৰ দিন আছে গতিকে তোমালোকে এইকেইটা কথা মই দুটা কথাহে কৈছোঁ